আচ্ছা দুদু মই তোক প্ৰশ্ন এটা দিম তই উত্তৰটো কবি হ'ব কওক হা 50টা কল আছিলে তাৰে 49টা হাতীয়ে খাই দিলে কিন্তু এটা কিয় নাখালে সেইটো কলটো গেলা আছিলে কি জানি কলটো গেলা নহয় প্লাষ্টিকৰ আছিলে তেন্তে মোৰ প্ৰশ্ন এটা উত্তৰ দেচোন ক এটা বান্দৰ আছিলে হা সেই বান্দৰটোৰ আগফালে 10টা কল আছে পকা কল একদম এই বান্দৰটোৱে পকা কল এটাও নাখালে যে কিয় কচোন এই চ' চিম্পল মোৰ কাৰণে কলকেইটা প্লাষ্টিকৰ আছিলে তুই কলকেইটা প্লাষ্টিকৰ নহয় বান্দৰটো প্লাষ্টিকৰ আছিলে আচ্ছা দুদু তইতো বহুত কথাই জান এই জানো আৰু ক আচ্ছা কচোন মোৰ কপালত কি লিখা আছে তুইতো আজিলৈকে মই হাতৰ আখৰে বুজি নাপালো আৰু এই কপালৰ লিখাখিনি কেনেকৈ বুজি পাম ঐ তইতো আগৰ দিনৰ মেট্ৰিক পাছ কৰালা বিজ্ঞান মানে কি কনা বিজ্ঞান মানে তোৰ বিজ্ঞান মানে বিগ মানে ডাঙৰ গান মানে হ'ল বন্ধুক মানে ডাঙৰ বন্ধু মানে ডাঙৰ বন্ধু সেইটো হ'ব আচ্ছা দুদু কচোন এই যে ৰাস্তাবিলাকত যে গাড়ীবোৰ গৈ থাকোঁতে মানে বেছি ভিৰ হৈ গ'লে ঢেৰ গাড়ী হৈ গ'লে মানে ৰৈ যায় যে সেইটো কি বুলি কয় সেইটোতো যাম বুলি কয় আকৌ যাম বুলি কয় যাম আৰু যে যেতিয়া যে একদম ৰাস্তাটো খালী থাকে এখন গাড়ী মটৰ নাথাকে সেইটো কি বুলি কয় সেইটো জেলি কি জানো জেলি আচ্ছা শংকৰ ক কথা এটা কওঁ দেই কচোন এই আমাৰ পৃথিৱীখনত যে দেশ কেইখন আছে দেশ এখনেই দেশ থৈ জানো এই এখন কেনেকৈ এখন হ'ব দেশ এখনে বাকী চব বিদেশ